মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ যুৱক আটক মাৰ্ঘেৰিটাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান নিটো আটক হৈছে 9 ড্ৰাগছ সৰবৰাহকাৰী ইয়াৰ পিছতো কিন্তু ড্ৰাগছ কামি আদি নিচাযুক্ত দ্ৰব্য প্ৰচলন বন্ধ হোৱা নাই মাৰ্ঘেৰিটা নগৰকে ধৰি ইয়াৰ উপকণ্ঠ বিভিন্ন অঞ্চলসমূহত ড্ৰাগছৰ মুকলি বেহা চলি থকাটো সৰ্বজন বিদিত আজি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত মাৰ্ঘেৰিটা নগৰৰ 1 নং লাজুমত চলোৱা এক অভিযানত ড্ৰাগছসহ আটক কৰে এজন যুৱকক আটকাধীন যুৱকজন জিম্মাৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত ভৰাই থোৱা 9 বাকচ ড্ৰাগছ জব্দ কৰে ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2,50,000 হ'ব বুলি অনুমান কৰা হৈছে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত মাৰ্ঘেৰিটা 1 নং লাজুমস্থিত পৱন দেৱনাথ ওৰফে পাঁচপুৰীৰ বাসগৃহত অভিযান চলাই ড্ৰাগছসহ আটক কৰে যুৱকজনক আটকাধীন যুৱকজনে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ বেহাৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে আমাৰ সোর্স ইনফরমেশন আছিলে অলপ ইয়াতে এনডিবিএছৰ এইটো লেনদেন চলে বুলি ড্ৰাগছৰ কাৰবাৰ চলে বুলি বহুত দিনৰ পৰা মই জইন কৰাৰ দিনৰ পৰা এইবিলাক বিভিন্ন ধৰণৰ সোর্স আমি লগাইছিলোঁ আৰু খবৰ পাই আছিলোঁ আজি ফাইনেলি ইয়াক ধৰিবলৈ সক্ষম হ'লোঁ কিমান ধৰা পৰিছে এতিয়া ৱেটটো মই একজেক্টলি ক'ব নোৱাৰিম 9টা চব কেছ ধৰিছোঁ আৰু তাৰ লগতে পৱন ইয়াৰ নামটো পৱন তাক এৰেষ্ট কৰা হৈছে কিমান ধৰিছে ড্ৰাগছ বিজনেছ কিমান ধৰিছে নয় বক্স ক'ৰ পৰা নিছে আপুনি পানী মিলৰ পৰা মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰী ৰিপৰ্ট এক মাহ পৰা কৰি আছোঁ